Hello everyone, welcome to my YouTube channel. আজি চাচোন মই কি বনাব লৈছো ভাপত দিয়া মাছ বনাম কলপাতৰে দি প্ৰথমতে মই লাউ পাতত দি আৰু কলপাতত দি একেলগে বান্ধি ভাপত দিয়া মাছ বনাম আপোনালোকে এনেকৈ খায়নে বাৰু মোৰ ৰেচিপিটো আপোনালোকে চাবচোন মই কেনেকুৱা ধৰণৰ বনাও আপোনালোকে এনেকুৱা বনাই ৰেচিপি ট্ৰাই কৰিব পাৰিব খুবেই ভাল লাগে আৰু খাবলৈ বহুত সোৱাদ হয় আপোনালোকে এনেকুৱা খাবচোন ৰেচিপিটো বনাই প্ৰথমতে মাছখিনি কাটি লম আৰু ইয়াত পিয়াজ দিছো দুটা আৰু বিলাহী এটা কাটি দিছো আৰু ইয়াত মিক্সাৰ গ্ৰাইণ্ডাৰত বিলাহী পেষ্ট কেঁচা জলকীয়া আদা নহৰু আৰু পিয়াজ এটা পেষ্ট কৰি থোৱা মছলাখিনি মই ইয়াত দি দিছো মাছত আৰু মাছটো আপোনালোক সৰু সৰু হলে কাটি ল'ব দে সৰু সৰু টুকুৰা কৰি কাটি ল'ব তো ধুনীয়াকৈ সিজিব আৰু ইয়াত দি দিব আন্দাজ পৰিমাণে আপোনালোক নিমখ আৰু ইয়াত ব্যৱহাৰ কৰিছো মই তেল আপোনালোকে যিকোনো তেল দিব পাৰিব সৰিয়হৰ তেল বা ৰিফাইন তেল দিব পাৰিব মই ইয়াত দি দিছো সৰিয়হৰ তেল আৰু ধুনীয়া কৰি কাহিখনত খানি লম এইটো ৰাতিৰ ভিডিঅ' মই শ্বুট কৰিছো আজি চৌকাতে জুই জ্বলোৱা হৈছে সেইকাৰণে মই এন্ধাৰ অলপ হৈ আছে ৰাতিৰ ভিডিঅ' এইটো আজি আমাৰ ৰাতিৰ ডিনাৰত এইটো আজি খোৱা হ'ব আৰু ৰাতিটো চাওকচোন আমি লাউ পাত ছিঙিব গৈছো ৰাতিটো নেপাই হলেও আমি আৰু লাগে বুলি দুটা পাত ছিঙি লওঁ কলপাত আছে অলৰেডি কাটা কিন্তু লাউ পাতটো দিলে ধুনীয়াকৈ হয় আপুনি লাউ পাতটো মাছৰ লগত ট্ৰাই কৰি খাব পাৰিব সেইকাৰণে লাউ পাত দুটা মই ইয়াত ধুনীয়া কৰি কাটি লৈ গৈছো আৰু ইয়াত চাচোন নতুন ধানৰ চাউলৰ ভাত বনোৱা হৈছে ইয়াত ডেক্সিত আজি সব চৌকাত হৈছে দেই পুৰা পাৰ্টি হ'ব আজি আৰু এই চোৱা ভাত ইয়াত গৰম ভাত হৈ গ'ল আৰু এখন কলপাত লৈ লৈছো মাছকেইটা বনাবলৈ ধুনীয়া কৰি কাটি পেলাই আপোনালোকে এনেকুৱা সাইজত কাটি পেলাই কলপাতখন ধুই ল'ব বহুত লেতেৰা থাকে পানীত ধুনীয়া কৰি ধুই লৈ মাছখন ইয়াত দি দিব মই প্ৰথমতে কলপাতকেইটা কাটি লৈছো বাৰু মোৰ কাটা হৈ গ'ল মই দুডোখৰমান লৈ ল'ম বেছি নালাগে লাউ পাত অলৰেডি আৰু আছে দুটা তো কলপাত দুটুকুৰা মান হলে হৈ যায় এই দুটুকুৰা দু পিস লৈ লৈছো আৰু এইখিনি ধুনীয়া কৰি মই ধুই ল'ম এই আসন কাহিটোত মই পাতি দিম তলত যে মাটি আছে মাটি লেতেৰা লাগি যাব কাহিখনৰ ওপৰতে দি দিছো দুখন কলপাত এই কলপাত এতিয়া দি দিম লাউ পাত এয়া এইটো ৰঙালা পাত দিলে ভাল হয় আৰু খাব টেষ্টি হয় ৰঙালা পাত নাই নহয় পানীলাও পাতহে ব্যৱহাৰ কৰিছো আপোনালোকে ৰঙালাও বা পানীলাও পাত দি দিলে হৈ যাব আৰু অলপ দিছো নিমখ ছটিয়াই আৰু অলপ তেল দি দিম যে আপোনালোকে মাছটো দিব যে তলত লাগি না যায় ধুনীয়া কৰি ফ্ৰাই হৈ যায় আৰু এই চাচোন অলপ তেল দিছো মাত্ৰ পাতত লাগি না যায় বুলি ধুনীয়া কৰি আৰু এতিয়া খানি থোৱা মাছখিনি মই পাতত দি দিম এই মাছখিনি মই পাতত দি দিছো গোটেইকেইটা ধুনীয়া কৰি মছলা লগে পাতত দি এনেকুৱা আপোনালোকে শীতকালত বনাই খাব লাগে বহুতে ভাল লাগে আৰু আজি আমাৰ ৰাতিৰ খোৱাটো এইটোৱেই মানে মেইন টপিক এইটোৱেই গৰম ভাত আৰু এনেকুৱা ভাপত দিয়া মাছ আৰু কি লাগে বাৰু আমাৰ এসাঁজ জুতি হলে হয় আৰু ইয়াত দি দিম মান ধনিয়া পাত এইটোতো মিক্স নকৰিবই মানে মান ধনিয়া পাতটো দিলে মাছৰ ফ্লেভাৰটো ইমান ধুনীয়া আহে নহয় খাবলৈ বহুত টেষ্টি লাগে আৰু সোৱাদো লাগে এই চাকচোন মান ধনিয়া মই হাতেৰে ছিঙি পেলাই মই দি দিছো আৰু এইখিনি দেখাচোন মান ধনিয়া পাতকেইটা মই কাটি কাটি ইয়াতে হাতেৰে ছিঙি পেলাই দি দিছো আৰু ধুনীয়া কৰি অলপ অলপ সোমাই দি পেলাই এতিয়া মই বান্ধি ল'ম প্ৰথমতে লাউ পাতখিনি ধুনীয়া মাছৰ লগত খেচি বান্ধি ল'ম ধুনীয়া কৰি বান্ধি লৈছো প্ৰথমে লাউ পাতখিনি বান্ধা হ'লে ওপৰৰ ফালে কলপাতটো মেৰিয়াই দি দিম এই চাক ইয়াত ৰছী এটা লৈছো আৰু ইয়াত কলপাতটো মই ধুনীয়া কৰি দি দিছো এই চব বান্ধা হৈ গ'ল দিছা আৰু পানী দি দিছো ধুনীয়াকৈ এনেকৈ টাইট কৰি মেলি লৈ আপোনালোকে বান্ধি ল'ব তো ভিতৰৰখিনি মাছখিনি যে ওলাই নাযায় সেনেকুৱা ধৰণে বান্ধিব ওলাই গ'লে বহুত বেয়া হৈ যাব নহ'ব এইটো সেইকাৰণে এইটো ধুনীয়া কৰি টাইট কৰি বান্ধি লৈছো মোৰ অলৰেডি বান্ধা হৈ গ'ল মই এতিয়া দি দিম ভাপত এই কেৰাহীটো লৈ লৈছো
একচুৱেলি কেৰাহীটোত মই প্ৰথমে বৰা চাউলৰ ভাত বনাইছিলোঁ যে সেইকাৰণে এনেকুৱা হৈ আছে। এইটো কেৰাহীটোতো বহাই দিছোঁ আৰু 5 মিনিট মই ঢাকি থোৱাৰ পিছত উলটাই দিলোঁ। কেনেকুৱা হ'ল বাৰু মই দেখুৱাম আপোনালোকক। এই চাওক 5 মিনিট বাদত দেখিছেনে পুৰা হৈ গৈছে। আকৌ মই লুটিয়াই হৈ পেলাই দি দিম। এনেকুৱা মই লুটিয়াই 2-3 বাৰ দিলে 5 মিনিট পাছত তো ধুনীয়া হৈ যাব। দুফালে কেঁচা নাথাকিব, ধুনীয়া হ'ব। হাতেৰে হেঁচি দিয়ক। আৰু এয়া চাওকচোন, আৰু মই 5 মিনিটমান ঢাকি দিম। ইয়াত হোৱা নাই বাৰু। কলপাত যেতিয়া পুৰা হৈ যাব তেতিয়া জানিব আপোনালোকে হৈ গ'ল ৰেচিপিটো। আৰু 5 মিনিট হৈ গ'ল বাৰু। আকৌ মই দেখুৱাম। ওচৰলৈ কেমেৰাটো নিওঁ। এয়া চোৱা কেনেকুৱা হৈছে, চাইছা? ধুনীয়া হৈছে নহয়। এতিয়া মই কাঁহীখনত ওলাই ল'ম। এতিয়া হৈ গৈছে, পাৰফেক্ট হৈ গৈছে দেই। এইটো কাঁহীটোত ওলাই লৈছোঁ। ওচৰলৈ চাওকচোন বাৰু কেনেকুৱা হৈছে। এতিয়া মই খুলি মেলি লৈ চাওকচোন, ইমান ধুনীয়া হৈছে। খাবলৈ খুবেই ভালে লাগে। আপোনালোকে ট্ৰাই কৰি চাবচোন এইটো ৰেচিপিটো। আৰু আজিলৈকে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব।